आं बे दिनैनि बे पाब्लिक जाते टयलेट बेखौ आं बेखेवनाय हाबाफारिखौ आं मावलांबाय दा बेखायनो आङो गोजोननाय मोनदों दिनै आंनि बालाबारि औगुरि जा एमइ बर' स्कुलाव सिटिजेन फाउन्डेसन मुंनि जा NGO बिथांमोना जोंनो अननानै एसेबां गोदोर मोनसे माने खिखरसालि आरो लोगोसे बेयाव दङ लेडिस आरो जेन्ट्सनि दा बेबायदि मोनसे सुबिदाखौ आंनि बे लाटाव आरो लोगोसे आंनि रायजो राजा फरायसाफोरनो होफैनायनि थाखाय आं सिटिजेन फाउन्डेसनखौ रोजा रोजा साबायखर बावनानै आं दिनै बे उद्बोधक हिसाबै जोबोद गोजोननाय फोरमायदों। सिटिजेन फाउन्डेसन बाथौपुरि शाखा जी माने आमार बयज आरो लेडिसर इउरिन आरो लेट्रिনৰ যি উদ্বোধন কৰিলে সেইটো মই প্ৰশংসনীয় এখেতসকলক মানে ধন্যবাদ দিছোঁ যাতে আমাৰ স্কুলৰো আগতে পাছত মানে ৰাইজৰো কিছুমান কাম ইয়াতে হয় গতিকে এইখিনি কাম এখেতসকলৰ দ্বাৰাই মানে ভাল হোৱা বুলি মই ভাবিছোঁ ভৱিষ্যত মানে এখেতসকলৰ মানে মই শুভ কামনা কৰিছোঁ যে আমাৰ স্কুলটো মানে বহুত মানে কাম হ'ব যে য'ত মানে লেট্ৰিন ইউৰিন নহ'লে ল'ৰা ছোৱালীবিলাকে মানে কিছুমান মানে কষ্ট হয় য'ত মানে সৰু ল'ৰা ছোৱালীৰ কাৰণে এইটো বৰ দৰকাৰী গতিকে ইয়াৰ লগতে এখেতসকলে পানীৰ কিছুমান যোগাৰ কৰি দিছে পানীৰ যিবিলাক হেৰি কৰি দিছে এইখিনি ফিল্টাৰৰ ব্যৱস্থা কৰিছে এইখিনি খুব ভাল হৈছে বুলি ভাবিছোঁ গতিকে এখেতসকলৰ প্ৰতি মই ধন্যবাদ যাচিছোঁ। আটাইলৈ নমস্কাৰ জনাইছোঁ। চিটিজেন ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিচালনা কৰা HDFC বেংকৰ অৰ্থ সাহায্যত সৰ্বাংগীন গাঁও উন্নয়ন প্ৰকল্পৰ জৰিয়তে ঔগুৰি গাঁৱত বড়ো ME স্কুলত এটি চেনিটেশ্যন ইউনিট নিৰ্মাণ কৰি দিয়া হৈছে। ইয়াত লেডিজ আৰু জেণ্টৰ কাৰণে 2টা টয়লেট আছে আৰু 2টা ইউৰিনেল আছে। এইখিনি সুবিধা কৰি দিয়া হৈছে যাতে ইয়াত সমূহ ছাত্ৰ ছাত্ৰীয়ে নহয় গাঁৱৰ ওচৰ চুবুৰীয়া সকলো মানুহে শৌচ পেচাব কৰিব পাৰে আৰু বিশুদ্ধ খোৱা পানী খাব পাৰে তাৰ কাৰণে এই সুবিধাটো আমি তেখেতসকলক কৰি দিয়া হৈছে। তেখেতসকলে যথেষ্টভাৱে এই ইউৰিনেলটো আৰু টয়লেটটো সুন্দৰভাৱে ৰাখিব আৰু তেখেতসকলকো আমি এই চিটিজেন ফাউণ্ডেশ্যনৰ পৰা যি অৰিহণা দিয়া হৈছে যাতে ভালকৈ ৰাখে সেইটোৱে আমাৰ চিটিজেন ফাউণ্ডেশ্যনৰ মূল উদ্দেশ্য। এইখিনিয়ে আমাৰ চিটিজেন ফাউণ্ডেশ্যনৰ মুখ্য উদ্দেশ্য। এইটো অৱশ্যে আমাৰ প্ৰজেক্ট মেনেজাৰে জানিব আমি যিহেতুকে আমি মানে তলৰ কাপোৰত ইমানখিনি আমি জনা নাযায়। এইটো হস্তান্তৰ কৰি দিয়া হ'ল ঔগুৰি ME স্কুলৰ যিখিনি কাৰ্যকাৰী কমিটি আছে মানে পৰিচালনা সমিতি আৰু গাঁৱৰ যিখিনি মানুহ আছে লগতে স্কুলত তেওঁলোকক আমি এইটো যাতে শুদ্ধভাৱে ৰাখি খোৱা পানীৰ পৰা শৌচ পেচাব কৰিব পাৰে তাৰ কাৰণে এইটো দিয়া হৈছে।